তো হেল্ল' নমস্কাৰ অন্য এটা মোৰ ছুটিমতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ পৰা এতিয়া আপোনালোকে খুজি আছে যে দাদা এক সেকেন্ড ফেনখন বন্ধ কৰি লওঁ তো বহুত দিনৰ পৰা আপোনালোকে কৈ আছে দাদা ইমান সৰু সৰু ৰোষ্টিঙৰ ভিডিঅ' দি থাকে এখন ডাঙৰ ডাঙৰ ৰোষ্টিঙৰ ভিডিঅ' লাগে তো আজি আপোনালোকৰ মৰমৰ টেষ্টপইণ্ট ৰোষ্টাৰে তোমালোকৰ মৰমৰ টেষ্টপইণ্ট ৰোষ্টাৰে আজি এটা নিউ ধামাকা ভিডিঅ' লৈ আহিব আৰু আজিৰ পৰা ভাবিছোঁ অলপ লং ভিডিঅ' বনাম 7 মিনিট 8 মিনিটৰ ভিডিঅ' বনাম সো ইমানখিনি মৰম দিয়াৰ কাৰণে ধন্যবাদ আৰু এনেকৈ মৰম দি থাকা অকল মোকে নিদিবা চবতে দিবা হেই নহয় নহয় ফেচবুকতো দিবা ইনষ্টাগ্ৰামতো দিবা চবতে দিবা তো এটা নিউ মোৰ ৰোষ্টিং ভিডিঅ'বিলাক আহি আছে সো আজি কিবা তো এইজনী মোৰ মাদাৰ এতিয়া মোৰ গুণগানবিলাক অলপ গাই দিয়া ৰাইজৰ ওচৰত দিয়া গোৱা এতিয়া কিয় নগা ৰাতি 12টা বজাৰ পৰা শুব দিয়া নাই গাইজ গম পাইছানে ৰাতি 12টাৰ পৰা চিঞৰিছে কচোন ইমানখিনি কি ৰাতি চিঞৰি আছিলি কচোন এতিয়া কি চিঞৰি আছিলি এতিয়া ৰাতি 12টা বজাৰ পৰা গাইজ শুবলৈ শান্তি দিয়া নাই নিজেতো খোৱা নাই মোকো শুব শান্তি দিয়া নাই লাইভ চলি আছে ক লাইভ মানুহে চাই আছে সন্ধিয়া গৈছে ৰাতি 9টা 10টা হতো কি কৰিবলৈ যাওঁ কি কৰিবলৈ যাওঁ শুনক ৰাইজ ডেকা ল'ৰা এটা ক'ত যায় কি কৰে কিমান কামানি কৰে কেতিয়াও সুধিব নাপায় হয় নে নহয় ৰাইজ কিন্তু আমাৰ এই আকৌ মই অহাৰ লগে লগে সুধিব যে ক'ত গৈছিলি কি কৰিলি কিয় গ'লি তো এতিয়া মোৰ ছুটিমতি সৰু ভাঙা চিঙা ঘৰ তো মই টেষ্টপইণ্ট ৰোষ্টাৰ চবকে ময়ে ধুই আছোঁ এইকেইদিনৰ পৰা ভাবিছোঁ আৰু ধুম মই ধুই যাম তোমালোকে চাই যোৱা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা যদি নখৰা নহয় ঘৰত সোমাই কৰিম কিন্তু মনত ৰাখিবা চ' আজি অলপ লং ভিডিঅ' হ'ব কাৰণ আজি ভিডিঅ'বিলাক বহুত লং ভিডিঅ' হ'ব কাৰণ সদায় ঘৰৰ ভিতৰৰ পৰা ৰোষ্টিং কৰোঁ আজি অলপ বাহিৰৰ পৰা ৰোষ্টিং কৰিম মানে ভিডিঅ' ৰোষ্টিং কৰিম আউটছাইড ঠিক আছে কি হ'ল তো এতিয়া মই মানে ৰোষ্টিং কৰিম আউটছাইড মানে অসমৰ বাহিৰৰ নহয় অসমৰ ভিতৰে তেজপুৰৰ বাহিৰৰ নহয় তেজপুৰৰ ভিতৰৰে অলপ আউটছাইডে ভিডিঅ' বনাওঁ চ' ইমানখিনি ৰোষ্টিঙৰ মৰম দিয়াৰ কাৰণে ভাল লাগিছে যিসকলে মোৰ ভিডিঅ'বিলাক চাই ভাল পোৱা ছাবস্ক্ৰাইব কৰিবা আৰু কিছুমান ভিডিঅ' এনেকুৱা দি দিছোঁ নহয় মানে হেডফোনডাল লগাই চাবা এনেই নাচাপাম আগতে কৈছোঁ ৰাইজ মোৰ ভিডিঅ' চাই যদি ঘৰৰ পৰা মাৰ খোৱা নহয় মোক নক'বা মই ভিডিঅ'টো কৈ থৈছোঁ এতিয়াও কৈছোঁ তো এতিয়া আজি 10টা মই খোৱা পৰা উঠিছোঁ ঠিক আছে তো মানে আজিকালি ডেইলি ব্লগাৰবিলাক এনেকুৱা হেল্ল' গাইজ মই এতিয়া খোৱা পৰা উঠিলোঁ এয়া মই এতিয়া ব্ৰাছ কৰি আছোঁ এইটো আমাৰ ঘৰৰ দমকল আপোনালোকে চাগে দেখাই নাই কেনেকুৱা ধৰণৰ ব্লগ বনায় কিন্তু আই এম নট ইণ্টাৰেষ্টেড ব্লগাৰ কাৰণ ৰোষ্টিংটো ভাল লাগে কিবা এটা মানে জাগে ধুই দিব পাৰি ন কিন্তু আমাৰ মায়ে বেয়া পায় মায়ে বেয়া পোৱা কাৰণ এটা আছে শুনিব হা মায়ে ফালে হ'ব দে কি হ'ব দে কথা এটা নমনা ল'ৰাই মোৰ কথাখন ক'ব নালাগে তো আমাৰ মায়ে মানে মোৰ ৰোষ্টিংবিলাক কিয় বেয়া পায় জানে কাৰণ মই ৰোষ্টিঙত গালি পাৰি দিওঁ এতিয়া ৰাইজ আপোনালোকে ক'ব ৰোষ্টিঙত গালি পৰাটো লিগেল হয় নে নহয় ইউটিউবত লিগেল হয় মায়ে কয় বাকীবিলাক ইউটিউবাৰটো মই চিনি নাপাওঁ হয় নে নহয় কনে নকওঁ কিন্তু বাকীবিলাক ইউটিউবাৰে যে মোক চিনি পায় মই যে সিহঁতৰ লগত কথা পাতোঁ সেইটো কোনে জানে মই জানো অঁ তো তেনেকুৱা কথা গাইছ কিছুমান ভিডিঅ' অকণ বেছিকৈ গালি পাৰিছোঁ সৰু পোৱালি হ'লে নাচাবা আৰু এইটো কি হা চাম এনেকৈ নাহোঁ আৰু দে মই সকলোৱে তেনেকৈ ছাপোৰ্ট কৰিছোঁ আশা কৰিছোঁ আজিৰ পৰা ধামাকা ভিডিঅ' আহি থাকিব মানে আনলিমিটেড আহি থাকিব গম পাইছ না তো ইমানতে ৰাখিলোঁ আৰু এটা প্লেন আছে ইউটিউবৰ পইচা ঘৰ বনাম বুলি প্লেন এটা আছে যেতিয়ালৈকে মই ইউটিউবৰ পৰা পইচা নাপাওঁ তেতিয়ালৈকে এইটো ঘৰ নবনাওঁ মনত ৰাখিম যেনেকৈ মনোজ দে কচম খাইছিলে ইউটিউবৰ পৰা পইচা উলিয়াই ঘৰ বনাম ময়ো কচম খাইছোঁ ইউটিউবৰ পৰা পইচা উলিয়াই ঘৰ বনাম ওৱান অফ দ্য লাক্সাৰী হোম অফ আছাম
মনত ৰাখিব দাঁত ঘঁহি লৈছোঁ ৰখক 10টা বজাত উঠিছোঁ কাৰ গদ্যাল কৰিম চাক তো চবে এটাই লিখিব জাষ্টিছ ফৰ জুবিন দা লাষ্ট এইটোৱে কওঁ আমাক জাষ্টিছ লাগে বাছ লাগে